চকুৰে বৈ সপোনাজি চকুৰে তো ভাই লোক জীৱনত ফাৰ্ষ্ট টাইম মানে এখন চিনেমা চাবলৈ মই বহুত মানে কিবা ভয় লাগি আছে ভিতৰৰ পৰা আৰু ভিতৰত কিবা মানে ধক ধক কিবা এটা এনেকুৱা হৈ আছে লাইফত ফাৰ্ষ্ট টাইম এনেকুৱা নাৰ্ভাছ ফিল কৰি আছোঁ এখন চিনেমা চাবলৈ বাকী চিনেমাখন চাই মোৰ কেনেকুৱা লাগে আপোনালোকক জনাম মানে কান্দিম হাঁহিম কি হ'ব নাজানো আপোনালোকক গোটেইখিনি জনাম চাই থাকিব আৰু আজি স্পেচিয়েলি চাওঁ আপোনাৰ এইফালে মই জুবিনদাৰ মানে স্মৃতিত যিটো চেণ্ডেল লৈছিলোঁ সেইটো পিন্ধি আহিছোঁ মানে জুবিনদাৰ স্মৃতিত লোৱা চেণ্ডেলযোৰ আজি পিন্ধি আহিছিলোঁ মানে এইটো মই স্পেচিয়েল কিছুমান অকেজনত পিন্ধিম বুলি কৈছিলোঁ ন তো সেইকাৰণে এইটো লৈ আহিছোঁ আজি আৰু মানে বাৰু এতিয়া চিনেমাখন আৰম্ভ হ'ব আৰু আপোনালোকে এইফালে যদি চাই ইয়াতে চাব পাৰে জুবিনদাৰ কাৰণে এটা স্পেচিয়েলি চেয়াৰ ৰখা আছে আৰু চেয়াৰত জুবিনদাৰ ফটোখনো আছে আৰু এতিয়া আমি চিনেমাখন চাই আছোঁ আৰু চিনেমাখনত আপোনালোকে কিছুমান এনেকুৱা চিন দেখা পাব যোনবিলাক জুবিনদাৰ ৰিয়েল লাইফৰ লগত জড়িত হৈ আছে আৰু আজিলৈকে মই যিমান চিনেমা চাইছোঁ মানে ইণ্টাৰভেলৰ সময়ত মানে গোটেই চিনেমা হলৰ ভিতৰতে শব্দৰ এটা ৰোল উঠি যায় মানে বহুত শব্দ হয় চিঞৰ বাখৰ হয় কিন্তু আজি আপোনালোকে যদি ইফালে চাওক মানে এটা শব্দ নাই এটা শব্দ শুনা নাই মই ইয়াতে বাৰু এতিয়া চিনেমাখন শেষ হ'ল আৰু চিনেমাখন চোৱাৰ পিছত আমি আমাৰ চকুৰ পানী ৰখাব নোৱাৰিলোঁ কাৰণ চিনেমাখনত কিছুমান এনেকুৱা দৃশ্য আছিলে যোনবিলাক জুবিনদাৰ ৰিয়েল লাইফৰ লগত মানে পূৰা মিলি গৈছিলে মানে জুবিনদাৰ মৃত্যুৰ লগত জড়িত যোনবিলাক কথা আমি শুনিছিলোঁ সেইবিলাকৰ লগত পূৰা মিলি গৈছিলে যাৰ কাৰণে মানে আমি আমাৰ চকুৰ পানী ৰখাব পৰা নাই ৰই বিনালে বাতৰি পাজি চকুৰে ৰই বিনালে ইফালে জুবিনদা আছে চকীখন জুবিনদাৰ কাৰণে ৰাখিছে ঠিকে আছে ভাল কথা কিন্তু মোৰ এনেকুৱা লাগি আছে যে জুবিনদা থাকিলে এই চকীখন কাৰোবাক এৰি দিলহেঁতেন বাৰু এতিয়া আমি বাহিৰত ওলাই গৈ আছোঁ আৰু আপোনালোকক মই এই চিনেমাখনৰ বিষয়ে কিবা এটা কৈ আছোঁ আপোনালোকে অলপ ভালকৈ শুনিব বহুত দিন পিছত এনেকুৱা এখন অসমীয়া চিনেমা চাইছোঁ যোনখন চিনেমাত ইম'শ্যন আৰু গান একদম ঠিক পাৰফেক্ট টাইমত আহিছিলে মানে ফাৰ্ষ্ট টাইম জুবিনদাই এনেকুৱা এটা কাম কৰি দেখুৱাইছে যোনটো মানে মেবি 100 ইয়াৰ্ছতো কোনো অসমীয়া চিনেমাই কেতিয়াও কৰিব নোৱাৰিব আৰু শেষত আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যেনেকৈ মই যোৱা ভিডিঅ'ত কৈছিলোঁ আপোনালোকক যে আপোনালোকে এই চিনেমাখনৰ লগত কোনো ধৰণৰ পাইৰেচি বা কোনো ধৰণৰ মানে স্পইলাৰ হ'ব নিদিব মানে চিনেমাখনক লৈ কোনেও যাতে ভিডিঅ' ৰেকৰ্ডিং কৰি কেনে ইউটিউব ফেচবুকত আপলোড নকৰে তো সেই বস্তুটো আপোনালোকে নিশ্চয় ধ্যান ৰাখিব যে আপোনালোকৰ কাষত যোনে বহি কেনে চিনেমাখন চাই থাকে তেওঁলোকে যাতে বাধা দিয়ে যদি কোনোবাই এনেকুৱা কৰিব চেষ্টা কৰে তো সেইটো এটা ৰিকুৱেষ্ট আপোনালোকে জুবিনদাৰ লগত কোনো ধৰণৰ অন্যায় হ'ব নিদিব কাৰণ যি অন্যায় হ'ব লগা আছিলে অলৰেডি হৈ গৈছে কিন্তু বৰ্তমান যাতে কোনেও কোনো ধৰণৰ অন্যায় নকৰে সেইটো আপোনালোকে নিশ্চয় চকু দিব ধন্যবাদ জয় জুবিনদা